আজি আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ দিওঁ বুলি ভাবিলোঁ। আজি আমি গৈ আছোঁ নলবাৰী তিলানাত কেন্দ্ৰীয় মহোৎসৱ পালন কৰা হয়। তাতে মানে বেলেগ বেলেগ জেগাৰ পৰা মহৰ কম্পিটিশ্যন দিয়াৰ কাৰণে মানে প্ৰতিযোগিতাত ভাগ ল'বলৈ বেলেগ বেলেগ দলো আহে। তেনেদৰে আমি তামোলপুৰৰ পৰা তাত মহৰ প্ৰতিযোগিতাত ভাগ ল'বলৈ গৈ আছোঁ। তো এয়া আপোনালোকক সৰুকৈ অলপমান দেখুৱাইছোঁ, ইমান দেখুওৱা নাই আৰু অলপকৈ দেখুৱাইছোঁ। এনেকৈ গৈ আছোঁ। এটা কথা কওঁ দেই, মোৰ চেনেলটোত যিসকলে নতুন সেইসকলে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, বাটনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। আৰু যিসকলে মোৰ আগতে ছাবস্ক্ৰাইব কৰিছে সেইসকলক লাইক কৰি দিব। তো আমি লাহেকৈ আহিয়ে পালোঁ। তো এনেকৈ দেখাই পাইছে। এয়া আমি আহিয়ে পালোঁ। তো দেখা পাইছে মানে ইয়াৰে যিখিনি ঠাইখিনি অতি সুন্দৰ, মানে ভাল লগা ঠাইখিনি। চাৰিওফালে সেউজীয়া সেউজীয়া, এইটো মাজতে মন্দিৰ আছে মহাদেৱৰ। আৰু এয়া আমাৰ দলটোৰ ল'ৰাবোৰ, মানে এয়া আমাৰ পাঠক, বাকী আমাৰ মামীও আহিছে লগত, দেখাই পাইছে এয়া ৰঙা কাপোৰ চাপোৰ পিন্ধি একেবাৰে। আৰু বাকী এই পাৰ্টিচিপেট কৰা ল'ৰা ছোৱালীবোৰ ধুনীয়াকৈ এয়া আৰম্ভ হৈ গ'ল মহৰ ছোৱালীৰ দল। এইটো আপোনালোকে চাওকচোন, মানে অকণমান আগবঢ়াইছোঁ, আমাৰটো আগবঢ়াইছোঁ। আমাৰটো চাব কেনেকুৱা লাগে, ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মানে ভালদৰে ভিডিঅ' কৰা নহ'ল, তথাপি যি পাৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।
এইটো ছোৱালীৰ দল আছিলে পাঠকজন আছিল স্মৃতিবৰ্ণা ডেকা তেওঁলোকে তৃতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু এইটো আমাৰ দল আপোনালোকে চাওকচোন আমাৰ দলটো কিন্তু প্ৰথম স্থান লাভ কৰিছে উপভোগ কৰক ধন্যবাদ
কম্পিটিশ্যন শেষ হোৱাৰ পিছত আমি এনেদৰে ঘৰলৈ উভতি আহিলোঁ আৰু বাকী ভিডিঅ'টো চালে লাইক কমেণ্ট কৰিব দিয়ক বাৰ কৈছোঁ বেয়া চেয়া নাপাব আৰু